24 তাৰিখেৰে সদৌ বাস্কা জিলা ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক দুলুজিত দাস ডাঙৰীয়াক কুমৰিকাটা আৰক্ষী দুগৰাকী আৰক্ষী বিষয়াই যথেষ্ট মানসিক আৰু শাৰীৰিকভাৱে অত্যাচাৰ চলাইছিল। তাৰ প্ৰতিবাদত যোৱা আমি 2 তাৰিখে কুমৰিকাটাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ। তাৰপিছতে আমি ঘোষণা কৰিছোঁ যেতিয়ালৈকে এই আৰক্ষী দুগৰাকী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়ালৈকে আমি ধাৰাবাহিকভাৱে আন্দোলন ঘোষণা কৰিছিলোঁ। কিন্তু এতিয়ালৈকে এই আৰক্ষী বিষয়া দুগৰাকীৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু যেতিয়ালৈকে এই আৰক্ষী দুগৰাকী বিষয়াৰ ওপৰত যেতিয়ালৈকে ব্যৱস্থা গ্ৰহণ নকৰে আমি সদৌ বাস্কা জিলা ছাত্ৰ সন্থাই সদৌ তামোলপুৰ জিলা ছাত্ৰ সন্থাই ধাৰাবাহিকভাৱে আন্দোলন চলাই যাম। আমি স্পষ্টভাৱে সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাই দিছোঁ, আপুনি অতি শীঘ্ৰে সেই আৰক্ষী বিষয়া দুগৰাকীক অতি শীঘ্ৰে তামোলপুৰৰ পৰা বিতৰণ কৰক। অন্যথাই কিন্তু সদৌ বাস্কা জিলা ছাত্ৰ সন্থাই আৰু তামোলপুৰ জিলা ছাত্ৰ সন্থাই ধাৰাবাহিকভাৱে আন্দোলন চলাই যাব। ইয়াৰ বাবে জগৰীয়া হ'ব অকল সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু তামোলপুৰৰ আৰক্ষী অধীক্ষকগৰাকীয়ে। পুলিচৰ গুণ্ডাগিৰি বন্ধ চলিব, পুলিচৰ গুণ্ডা ৰাজ বন্ধ কৰক, আসামীৰ ওপৰত নিৰ্যাতন নচলাব, পুলিচৰ গুণ্ডা ৰাজ নচলিব, অসম পুলিচ পুলিচ হুঁচিয়াৰ, পুলিচ গুণ্ডা ৰাজ নচলিব, আমি আজি দক্ষিণ দেফিলি আঞ্চলিক ছাত্ৰ সন্থাই সদৌ বাক্সা জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি মুখত কলা কাপোৰ বান্ধি বিক্ষোভ কাৰ্যসূচী কৰিবলৈ ওলাইছোঁ। আৰু যোৱা 24 তাৰিখে যি আমাৰ বাক্সা জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক দুলুজিত দাসৰ ওপৰত পুলিন কলিতা আৰু প্ৰাঞ্জল বৰুৱাই যি তেখেতক ঘৰলৈ গৈ থকা অৱস্থাত নানানটা ভূচালীৰে তেখেতক যি অপমান কৰিলে সেই অপমান আমি কোনো ধৰণে সহ্য নকৰোঁ। বাক্সা জিলা ছাত্ৰ সন্থাৰ লগতে আমি দক্ষিণ দেফিলি আঞ্চলিক ছাত্ৰ সন্থাই বাক্সা জিলা ছাত্ৰ সন্থাৰ উপায়ুক্ত মহোদয়ক সকীয়াই দিব খুজিছোঁ যে আমি দক্ষিণ দেফিলি আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে বাক্সা জিলা ছাত্ৰ সন্থাই অনতি পৰ্যায়ত ইয়াতকৈ বিক্ষোভ কাৰ্যসূচী কৰিবলৈ বাধ্য হ'ম। হয়, আজি আমি সদৌ বাস্কা জিলা ছাত্ৰ সন্থাৰ আহ্বানত আমি দক্ষিণ দেফিলি আঞ্চলিক ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। এই কাৰ্যসূচী ৰূপায়ণ কৰাৰ উদ্দেশ্য হৈছে যে যোৱা 24 জুলাই তাৰিখে সদৌ বাস্কা জিলা ছাত্ৰ সন্থাৰ সন্মানীয় সহকাৰী সাধাৰণ সম্পাদক শ্ৰীমান দুলুজিত দাস ডাঙৰীয়াদেৱ গৃহ অভিমুখে গৈ থকা অৱস্থাত কুমাৰীকাটা আৰক্ষী চকীৰ দুজন আৰক্ষী বিষয়াই যি অকথ্য নিৰ্যাতন চলালে, শাৰীৰিকভাৱে যি মানসিক অত্যাচাৰ চলালে, সেই কাৰ্যটিক আমি দক্ষিণ দেফিলি আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰভাৱে গৰিহণা দিছোঁ। আৰু এই উক্ত ঘটনাটিৰ সন্দৰ্ভত অসম আৰক্ষীৰ উচ্চ পৰ্যায়ৰ নেতৃত্ববৃন্দক আমি বহুবাৰ অৱগত কৰা হৈছিল যদিও কোনো ধৰণৰ উক্ত বিষয়া দুয়োগৰাকীৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা আজিলৈকে গ্ৰহণ কৰা দেখিবলৈ পোৱা নাই। সেয়েহে আমি আজি দক্ষিণ দেফিলি আঞ্চলিক ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰাৰ উদ্দেশ্য হৈছে যে উক্ত পুলিচ বিষয়া দুগৰাকীক যাতে যি অসভ্য আচৰণ কৰিলে সেই আচৰণক যাতে শাস্তি প্ৰদান কৰে। সেয়ে আমি দক্ষিণ দেফিলি আঞ্চলিক ছাত্ৰ সন্থাই অসম আৰক্ষীৰ দায়িত্বত থকা উচ্চ পৰ্যায়ৰ নেতৃত্ববৃন্দলৈ আহ্বান যাতে উক্ত দুয়োগৰাকী ব্যক্তিৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে। আজি আমি বিক্ষোভ কাৰ্যসূচী আজি ৰূপায়ণ কৰিছোঁ। যাতে আমি আহি থাকিবলগীয়া দিনবিলাকত যাতে ইয়াতকৈ তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ আমি যাতে আগবাঢ়িব নালাগে। সেয়েহে আমি আৰক্ষী বিষয়াসকললৈ আমাৰ আহ্বান যাতে উক্ত বিষয়টোৰ সন্দৰ্ভত এক উচিত ব্যৱস্থা হাতত লয়। যোৱা 24 তাৰিখে সন্ধিয়া 9 মান বজাত সদৌ বাস্কা জিলা ছাত্ৰ সন্থাৰ সন্মানীয় ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক দুলুজিত দাস ডাঙৰীয়াই তামোলপুৰ সদৰৰ পৰা তেখেতৰ গৃহমুখী কুমৰিকাটালৈ গৈ আছিল। আৰু সেই সময়তে কুমৰিকাটা অঞ্চলত কুমৰিকাটা আৰক্ষী চকীৰ দুগৰাকী আৰক্ষী বিষয়াই তেখেতক ৰাস্তাত লগ পাই যথেষ্ট মানসিকভাৱে অত্যাচাৰ চলায় আৰু তেখেতে মদ্যপান কৰা বুলি তেখেতক জোৰ জবস্তিভাৱে তেখেতক শাৰীৰিক পৰীক্ষা কৰিবৰ বাবে লৈ যায়। কিন্তু তাত শাৰীৰিক পৰীক্ষা কৰা তেখেতক কোনো ধৰণৰ মদ্যপান কৰা বুলি প্ৰতিফলিত নহ'ল। কিন্তু তেখেতসকলে ডক্টৰক জোৰ জবস্তি কৰে যে এইগৰাকী ছাত্ৰকৰ্মীয়ে মদ খাই আহিছে বুলি ৰিপৰ্ট দিয়াৰ কাৰণে তেখেতসকলে পুলিচে জোৰ জবস্তি কৰে। কিন্তু তাৰ যিগৰাকী চিকিৎসকে তেখেতসকলে চিকিৎসাৰ নামত যে
সুন্দৰভাৱে চিকিৎসা চলাই আছে তাৰ প্ৰমাণ দাঙি ধৰি তেখেতে মদ্যপান কৰা বুলি বাৰে বাৰে দাবী উত্থাপন কৰিছিল আৰু তেখেতসকলে দুলুজিত দাস ডাঙৰীয়াই মদ্যপান কৰা বুলি প্ৰতিপন্ন কৰিব নোৱাৰিলে কিন্তু তাৰ পিছত তেখেতসকলে নানা ধৰণৰ বিভিন্ন ধৰণৰ কথা বতৰাৰে সন্মান্য ব্যক্তিগৰাকীক যথেষ্ট মানসিকভাৱে নিৰ্যাতন চলাই তেখেতক চান্দা প্ৰাৰ্থী বুলি তেখেতে কৰ্তৃত্ব কৰে কিন্তু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছোঁ আপুনি সঘনাই কৈ থাকে যে অসমত এতিয়া শান্তি বিৰাজ কৰিছে কিন্তু অসমত এতিয়া যে পুলিচ প্ৰশাসনে যে অশান্তি সৃষ্টি কৰিছে এয়া এটা জ্বলন্ত উদাহৰণ পুলিচৰ কাৰণে আজি জনসাধাৰণ 9টাৰ পিছত ঘৰৰ বাহিৰ ওলাবলৈ ভয় কৰা হৈছে এয়া কুমৰীঘাটৰ উদাহৰণ গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা ক'ব বিচাৰিছোঁ আপুনি সভাই সমিতিয়ে এনেই বক্তব্য দি নাৰাখিব অসমত শান্তি বিৰাজ কৰিছে বুলি কিন্তু অসম চৰকাৰৰ পুলিচ বাহিনীৰ দ্বাৰাই আজি সাধাৰণ নাগৰিক হাৰাশাস্তিৰ সন্মুখীন হৈ আছে গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই কথা আমি দাবী উত্থাপন কৰিব বিচাৰিছোঁ আপোনালোকে এই কুমৰীঘাটৰ যি দুগৰাকী আৰক্ষী বিষয়া আছে তেখেতসকলে যি আমাৰ সন্মানীয় ভাৰতৰ সাধাৰণ সম্পাদকৰ যি মানসিকভাৱে অত্যাচাৰ চলালে সেইবাবে আমি এই দুয়োগৰাকী আৰক্ষী বিষয়াক অতি শীঘ্ৰে তামোলপুৰৰ পৰা বিতৰণ কৰাৰ বাবে আমি দাবী উত্থাপন কৰিছোঁ আৰু যেতিয়ালৈকে এই আৰক্ষী বিষয়া দুগৰাকীৰ ওপৰত বিহিত ব্যৱস্থা নলয় তেতিয়ালৈকে আমি ধাৰাবাহিকভাৱে আন্দোলন চলাই যাম যোৱা 2 তাৰিখে আমি কুমৰীঘাটত ধাৰাবাহিকভাৱে আন্দোলন ঘোষণা কৰিছোঁ আৰু তাৰ পৰিপ্ৰেক্ষিতত আজি তামোলপুৰত তথা সদৌ বাক্সা জিলা তামোলপুৰ জিলাত প্ৰতিখন আঞ্চলিক সমিতিয়ে এই ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দুগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবীত সমগ্ৰ তামোলপুৰ জিলা আৰু বাক্সা জিলাৰ আজি অনুষ্ঠান কাৰ্যসূচী গ্ৰহণ কৰা হৈছে